আপোনালোকে শ্ৰীলংকা গৈ পাইছে যদি যাই পোৱা নাই মই ৰাস্তাৰে দেখাইছোঁ মজাকৈ যাব পাৰিব এইপিনে যোনে সাঁতুৰিবজনে সাঁতুৰিতে যাব যোনে ডুবিবজনে ডুবি ডুবি যাব শ্ৰীলংকা মুঠৰ ওপৰত যাই পাব Yeah, I don't believe in destiny. I just do what's best for me. Don't listen to my enemies. They're just full of jealousy. বাছখনত লিখা আছে কি ডিষ্টেন্স অলপ ট্ৰেফিক জাম হ'লে ডিষ্টেন্স ক'ৰবাত যাব Jealousy, yeah, this legacy. You gon' see what's left of me. You gon' see success in me. You ain't seen the rest of me. I just wanna be the best at what I know. Better than the rest, just watch me grow. Put me to the test and watch me go. This is my quest. তো স্বাগতম দোস্ত ব্লগলৈকে আপোনালোক স্বাগতম জনালোঁ আৰু আজি আমি গৈ আছোঁ কামাখ্যা মন্দিৰ তাতে অলপ দেখুৱাম বহুতকেইটা জেগা আছে তো এতিয়া বৰ্তমান আমি আছোঁ ট্ৰেইন ট্ৰেকৰ ওপৰত ৰাস্তা গৈছে আৰু এই ওপৰ ফালে আছে কামাখ্যা মন্দিৰ ওপৰ চাইডে ৰাতিপুৱা ৰাতিপুৱা অলপ ঘৰত এনে সৰুকৈ এখন কাজিয়া লাগি আহিলোঁ মাৰ লগত তৰ্কাতৰ্কি ওপৰলৈকে ৰাস্তাবিলাকতো জানেই কেনেকুৱা যোনবিলাকে নাজানে দেখা পাব ৰাস্তা আৰু অলপ মই মেৰামতি গ'লোঁ হেলমেটটো দেখাচোন হেলমেটটো দে হেলমেট এইটো যদি কাৰোবাৰ যদি শিকিব মন আছে মোক ছুপাৰ চেট কৰি দিব যিমান পাৰে ছুপাৰ চেট কৰিব 100 টকা 200 টকা ছুপাৰ চেট কৰিব মই এতিয়া শিকাই দিম চবকে Hey, call me obsessive, oh I know. Call me selective with my notes. Call me aggressive with my flow. Call me offensive even though Joe, I ain't gonna lie, life's tough. Try to get by, life's rough. Try to do it right, it's not enough. Even though you try, you still mess up. But I'm মাহঁতলৈ কৰিব লগাটো উচিত নহয় সেইটো ময়ো জানো আপোনালোকেও জানে কিন্তু কেতিয়াবা কেতিয়াবা হৈ যায় অকস্মাত পাছত বেয়া লাগে তৰ্ক লগাৰ পাছত নো এণ্ট্ৰি মাৰি দিছেচোন ৱেলকাম টু কামাখ্যা দেৱালয় আপোনালোকে দেখি আছে নে গম নাপাব কেমেৰাটোতে কামাখ্যা মন্দিৰ সোমাইছোঁ আৰু still gonna fight for what I love. Still gonna die for what I love. Still gonna try, I won't give up. Still gonna fight until I've won. They say I'm way too obsessed and I've got nothing left. And I'm not quite there yet, but those words they'll regret. কি বঢ়িয়া ভিউ আৰু আছে ভিউ I've got something left and I'm not giving in. I will not let them win. I won't stop till the end, no. তো আমি আহি পালোঁ কামাখ্যা মন্দিৰৰ একদম ওপৰত টিলাত আৰু এইবিলাক ভিউ মজা মজা ভিউ আৰু মোৰ চুলিকেইডাল কি হৈছে মাজেদি ৰাস্তা হৈ গৈছে চুলিকেইডাল হেলমেট পিন্ধাৰ কাৰণে হৈছে তো এয়াই হৈছে কামাখ্যা মন্দিৰ আপোনালোকে হয়তো শিৱখন চাইছে চবে চিৰিয়েলত চাইছে চিনেমাত চাইছে শিৱ মানে যোনটো ষ্টৰিটো তাতে পাৰ্বতী মাৰ যোনটো উম মানে এতিয়া যোনটো গৰ্ভ বুলি কয় তো ইয়াতে মানে তেখেতে ব্লিডিং কৰিছিলে শিৱ যেতিয়া দাঙি দাঙি আনে পাৰ্বতী মাক তেতিয়া সেই ব্লিডিংটো ইয়াতে হৈছিলে সেইটো কাৰণে ইয়াতে আছে গৰ্ভগৃহ বুলি এটা আছে মন্দিৰৰ ভিতৰত আছে গৰ্ভগৃহ বুলি তাতে গোটেইখিনি পাৰ্বতী মাৰ গোটেইখিনি তাতে লিখা মানে মূৰ্তি হিচাপে লিখি দিয়া আছে মানে দেখাই দিয়া আছে আৰু তাতে তো মই দেখাবলৈ চেষ্টা কৰিম যদি ভিতৰত সোমাব দিয়ে চেষ্টা কৰিম দেখাবলৈ যদি নিদিয়ে তেতিয়াহ'লে উপায় নাই মই কৈ দিছোঁ সেইটো কাৰণে তো সেইটো কাৰণে ইয়াতে এইটোক ব্লিডিং গডেছ বুলি কোৱা হয় তো ৰাইজ এতিয়া আমি গৈ আছোঁ ভুৱনেশ্বৰী টেম্পল ভুৱনেশ্বৰী মন্দিৰ মেক্সিমাম মানুহ কামাখ্যা মন্দিৰত আহিলে কামাখ্যা মন্দিৰৰ ভিতৰতে যায় বগলা মন্দিৰত যায় ভুৱনেশ্বৰী মন্দিৰটো অলপ ওপৰত হৈ যায় তো এইটো কাৰণে বহুত মানুহে আহিব নোখোজে বহুত মানুহে গমো নাপায় যে ওপৰত আৰু এটা মন্দিৰ আছে
ফটোগ্ৰাফি ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড ইনচাইড দ্য টেম্পল। ভিতৰত মানে ফটোগ্ৰাফি হওক ভিডিঅ' হওক মই একো মানে কৰিব নোৱাৰিম। তো এতিয়া ভিতৰত যাব নিদিয়ে, ভিতৰত ফটোগ্ৰাফি মানে কৰিব নিদিয়ে, মোবাইল ফোন ছুইচ অফ ৰাখিব দিয়ে। তো সেই হিচাপত যদি এতিয়া ভিডিঅ' কৰি থাকোঁ মই কেছটো অলপ নগেন হৈ যাব মানে। তো ৰাইজ আমি তাৰ পৰা আহিলোঁ এতিয়া ঘূৰি। এতিয়া এটা মজা ভিউ পইণ্টেৰে দেখা পাইছোঁ, আপোনালোকক দেখাম মই ভিউ পইণ্টটো। মানে ইমানে মজা আপোনালোকে মজা হৈ যাব মানে, মনটো মজা হৈ যাব। এইটো চাওক ভিউ পইণ্ট, এইখন দীপৰ বিল। দাদা জাপ দিলে বাচিম নে নাই? জাপ দিলে বাচিম নে? বৈদ্য লম্বা হ'ব, কণ্টেণ্ট বনি যাব এটা। আহক আজি জাপ দি চাওঁ। ভিউজ মানে ইউটিউবৰ ভিউজ নহয়, লেণ্ডস্কেপৰ ভিউজ। গান্ধী মণ্ডপ। सहनी हमें सजा है, फोटोग्राफी सबकी नजर यहाँ है, हर चीज राज है, अब है जो है बस। আমি আহিলোঁ কামাখ্যা মন্দিৰৰ ভিতৰত। এই চিৰিবিলাক উঠি এইখন হ'ল কামাখ্যা মন্দিৰ। তো এতিয়া ল'ম ৰ'ব, ল'ম ইয়াতে ল'ম মই জাষ্ট অলপ ভিতৰত সোমাব দি আছিলোঁ মন্দিৰৰ ভিতৰত। মেইন গেটটো নহয় মানে বাহিৰে মানে ভিতৰত যাব দিয়া নাই ন, ভিতৰত যাব দিয়া নাই। তো ইয়াতে থাকিব লাগিব আমি। এইটো হ'ল মন্দিৰ, কামাখ্যা মন্দিৰ। তো আমি আহিলোঁ কামাখ্যাৰ পৰা ওলাই, আমাক দিছে ধন্যবাদ। নেক্সট ব্লগ হ'ব বেলেগত, মই জনাই দিম যেতিয়া হ'ব ব্লগটো। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি ভাল পায় ছাপোৰ্টত থাকিব মোৰ লগত। আৰু নেক্সট ব্লগ আহি আছে, বহুখিনি ব্লগছ আহি আছে। তো গোটেইখিনি কৰিব আৰু কমেণ্ট কৰিব। যদি ভিডিঅ'টো কিবা চাই বেয়া পাইছে কমেণ্ট কৰিব, ভাল পালেও কমেণ্ট কৰিব, কমেণ্টটো মেইন। তো তেতিয়ালৈকে বাই বাই।